পাহাৰ বগাই বগাই চেনি মাই কপৌ ফুল আনিছো অ চেনি মাই খোপাতে খোপাতে গুজি দিম বুলি। মাৰক ফাকিৰি চেনি মাই বিহুলৈ আহিছ অ চেনি মাই। চেৰেকি চেৰেকি আনোগৈ বুলি। হুহুই। ঐ দাদা আপুনি বৰ ধুনীয়া বিহু গাইছে, আগতে চাগে বেলেগ বিহু মাৰিছে চাগে ন? এই নকবি আৰু আগতে আমি কেনেকুৱা বিহু মাৰিছিলো, গোটেই ৰাতি ৰাতি আমি হুঁচৰি গাওঁ। এই কেনেকুৱা বিহু মাৰো মাৰক সুধিবিচোন। বা বাপেক পুতেকে আজি একদম একেলগে কথা পাতি আছে। বাপেকৰ মনটো ভাল নেকি? চান্স এটা পাইছো, মাংসকণ খাবলৈ মন গৈছে নহয়, কৈয়ে দিওঁ এইটো টাইমতে। অ শুনিছে গীতিঙৰ দেউতাক? অ কি হলো বিমলা, এই আমি এই গীতিঙে মই আগৰ বিহু কথা আলোচনা কৰি আছো। আমি যে আগতে বিহু মাৰিছিলো, তোমাৰ মনত আছেনে বাৰু? আৰে মা, তুমি বোলে বেষ্ট নাচনি আছিলা গোটেই হুঁচৰি যোৰাৰ। এইটো গাৰে পাৰিছিলা জানো ইমান শকত গাটোৰে? সেয়া কৈ দিয়ক মই আগতে কেনেকুৱা লাহি পাহিজনী আছিলো। এই ইনচাল দিছে চাওক আকৌ ই মোক। হেৰি নহয়, এই মাংস অকণমান খাবলৈ মন গৈছে, মানে হাঁহৰ মাংস লৈ আনকৈচোন, যাওক চাৰিলিপা। এই বতৰটো ইমান ভাল, চিপচিপিয়া বৰষুণ এজাক দি আছে, যাওকচোন যাওক, হাঁহৰ মাংস অকণমান বোলো খাবলৈ মন গৈছে, আনকগে যাওক। অ মা, আমাৰ ঘৰত আৰু হাঁহৰ মাংস কোনটো জনমত চলিছিলে হয়? এক ভাল কৈছা আৰু তুমি কমটি সাহসত কৈছা দেই। হেৰি শুনিছে, যাওকচোন যাওক, এপোৱাকে লৈ আনকে যাওক। ঐ হাঁহৰ মাংস কেজি 700 টকা হ'ল। মোৰ কিন্তু পইচা চইচা নাই দেই, মই আনিব নোৱাৰো হাঁহৰ মাংস। অ 700 টকা নেকি? তেতিয়াহ'লে হেৰি কৰক, গাহৰি মাংসকে আনক নহ'লে আধা কেজিমান। অ গাহৰিটো টেষ্ট ক'লে হয় আৰু দেই। এই গাহৰি নালাগে দেই, গাহৰিবোৰ গোটেই ইমান লেতেৰাখন ঘূৰি ফুৰে, লেতেৰা বস্তুবোৰ খাই ফুৰে, আৰু গাহৰি খালে গোটেই চৰ্বি হয়। তোমাৰ পেটটো দেখা নাই কিমান ডাঙৰ হৈ গৈছে? আইঅ বৰ মোৰ পেটটোৰ কথা চিন্তা কৰিব নালাগে। তেতিয়াহ'লে হেৰি কৰক, ব্ৰইলাৰ মাংসকে আনক আধা কেজি, যাওক। নাই 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 নাই, ব্ৰইলাৰ মাংস যে আৰু নানো, ব্ৰইলাৰ মাংস পোক ওলাই, জানা নে নাজানা? আৰে মা, তুমি কি লাগি আছা অ? মাংসৰ লগত যোৱা না, হাড় নথকা মাংসকে বনাই দিয়া যদি আছে। অ হাড় নথকা মাংসই বনাওঁগে আজি। মোৰ লগত লাগি দিবি। ইমান কিপন মানুহ দেখা নাছো দেই, ইমান কিপন ঐ দাদা, কথা এটা সুধো? কি কথা সুধ? আপুনি মই ডেকা পাইকিন নে কি বাৰু? অ ডেকা পাইকিন, কেলে সুধিলি? নহয় মানে সুধিব বিচাৰিছো, আপুনি আগৰ পাই কিপন নে এতিয়া পাই কিপন? আপুনি আগৰ পাই কিপন আছিলে মানে, আগতে চাগে আপুনি নাখায় চাগে।